Attention! Breath! Blood! Thought! তাৰমানে কিতাবা আপুনি মানে সিধা কথাত একো কাম নহয় মই আজিকালি প্ৰায় বৰ উল্টা পুল্টা কথাহে কওঁ ৰাভা জনগোষ্ঠীসকলৰ সামাজিক অনুষ্ঠান দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ ৬২ সংখ্যক বাৰ্ষিক অধিৱেশনখন এইবেলি গোৱালপাৰা জিলাৰ ধূপধৰাত অনুষ্ঠিত হৈ যায় এই অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে সভাপতি আৰু লগতে অন্য সভাপতি বিচিত্ৰ নাৰায়ণ ৰাভাদেৱ দুধনৈ পূৰ্বাঞ্চল ৰাভা মহিলা সমাজৰ সভানেত্ৰী দীপৱতী ৰাভা দিব ওলাইছো দুধনৈ পূৰ্বাঞ্চল বাবুল ৰাভা জয় শ্ৰীমান আপোনালোকক পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনালো জয় শ্ৰীমান ৰং আছে ওপৰত আছে লাহা ৰং আৰু মাজত আছে শুকলা ৰং আৰু তলত আছে সেউজীয়া ৰং আৰম্ভ কৰাৰ কাৰণে আপোনাৰ অনুমতি বিচাৰিছো জয় শ্ৰীমান Nutmeg! Aglutagab! Tainek! Mur!
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সম্পৰ্কে বিষয়ববীয়া তথা সদস্য ৰাভাদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচী আমাৰ দ্বাৰা সমাপন কৰা হ'ল। শীতলমাৰী বনগাঁৱত জন্মগ্ৰহণ কৰে। আজিৰ এই গছপুলি ৰোপণ কৰাৰ বাবে গছপুলি ৰোপণ কাৰ্যসূচীটো তেওঁক ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু আমাৰ গছপুলি যিহেতু দুডাল আছে ষষ্ঠীতম বাৰ্ষিক অধিৱেশনখনিৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সুৰক্ষা উন্নয়ন তথা বিকাশৰ কাৰণে নিৰ্ভীক আৰু নিষ্ঠা সহকাৰে কাম কৰা তেনে এক জাতীয় অনুষ্ঠানেই হ'ল দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজ। ৰাভা জাতীয় সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ বাবে আমি আমন্ত্ৰণ কৰি অনা আৰু তেওঁৰ বহুমূলীয়া সময় নষ্ট কৰি আমাৰ সমাজখনৰ বাবে যিখিনি তেওঁ ত্যাগ কৰিলে তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই শোভাযাত্ৰা আৰম্ভ হোৱা বুলি ঘোষণা কৰিছোঁ। লগতে আমাৰ তৰফৰ পৰা এখন ফুলাম বাজেৰে সম্ভাষণ আগবঢ়াইছোঁ। মাননীয় শ্ৰীযুত
ঋষিকেশ গোস্বামী ছাৰক আমি চিনাকি কৰি দিছোঁ লগতে তেওঁলৈ আমি এখন ফুলাম বাজাৰৰ এখন বাহন আগবঢ়াইছোঁ আমাৰ জাতীয় সাজ জেকেট ৰাভা জেকেট এখন আমি তেওঁক প্ৰদান কৰিছোঁ আৰু এতিয়া তেওঁক আমাৰ বাহন আগবঢ়াব আৰু দুজন আছিল তেওঁলোকে আমাৰ মাজত উপস্থিত আছে অধিকাৰী মাক দেউতাকে অভ্যৰ্থনা সমিতিৰ স্মৃতি গ্ৰন্থ আমাৰ উন্মোচন কৰিলে মাধৱ জ্যোতিপ্ৰসাদ ৰাভাই তেওঁলৈ এখন ফুলাম বিশেষকৈ আমাৰ গদান ৰজা আৰু পৰশুৰামৰ বিষয় বিভিন্ন প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট হৈছে ইয়াৰ সম্পাদনা কৰিছে আমাৰ সকলোৰে চিনাকি চৰ্দাৰ কুতুল ৰাভাদেৱ দ্বিতীয়খন গ্ৰন্থ আমাৰ উন্মোচন আমি কৰিলোঁ সেইখন হ'ল আমাৰ এই অভ্যৰ্থনা সমিতিৰ স্মৃতি গ্ৰন্থ আজিও মোৰ মনত এই গীতটো বাজি উঠে মই গায়ক নহয় আচুচুবাইয়া বৰতাতে তম্বাই চিকা ঝৰাই নামো লুঙাতামো উকাথামি কিবান মাউনি গীতা এই গীতটো আজিও মোৰ মনত বাজি আছে ৰাভাবিলাকৰ এই যি গীতৰ সুৰ আৰু আপোনালোকে যে পাজাৰ আৰু আপোনালোকৰ বৰ্ণিল যি পোচাক মই বিভিন্ন জনগোষ্ঠীৰ মাজত সভা কৰিছোঁ উত্তৰ পূৰ্বাঞ্চললৈকে গৈছোঁ ইমান চিন্তা প্ৰসূত আৰু ইমান বৰ্ণিল যে জনগোষ্ঠীয় ঐক্য আৰু সংস্কৃতি আগুৱাই নিলেহে অসমত সৰ্বাংগীন উত্তৰণ সম্ভৱ তুমি ওলাইছে ইয়াতে এনাউন্স কৰি কাইলৈ সন্মানজনক পাতিব কিন্তু মই বাহাদুৰি কৰিছোঁ কিয় তাৰমানে মই বেলেগ জাতি জনগোষ্ঠীৰ লগত মিলি গৈছোঁ কিন্তু মিলি গ'লে মই ৰাভাটোৰ ইনি দিয়া নাই হাওক মাৰি গৈছে আৰু কথাবিলাক খাৰাংকাজ কওঁ আৰু পেপাৰবিলাক বিচাৰে সেইদিনাখন যে ভুল বুজা বুজিছে আজি লিখিলে লিখিব পাৰে মই ক'লোঁ কি বুজিলে কি মহাবিদ্যালয়ৰ অধ্যাপকবিলাকৰ কথাটো ৰওঁতে এই যে মকৰ্দমা দাদাহঁতে কৈ গ'ল যে আমি আমাক প্ৰচাৰ কৰিব লাগিব অলপমান লাকচাবনে বিউটি মানে গোটেইবাৰে হেমা মালিনী দিনৰ পৰা এতিয়ালৈকে চবে বোলে লাকচাবনে ব্যৱহাৰ কৰে কিন্তু লেৰিলৰ পৰা পিয়াৰ্চৰ পৰা কত দামী দামী আছে আৰু গুটখাবিলাক পাণ পৰা খাই কোনে অজয় দেৱগন প্ৰেক্টিকেলি খাইনে
এনেকুৱা কথাটো আনিবলৈ মই ক'লোঁ আমাৰ ৰাভাসকলৰ আজিও কওঁ মই এই মকৰদমা বুলি এটা ডিজাইন আছে কাপোৰৰ সেই মকৰদমাৰ ডিজাইনটো আজিকালি আমাৰ ৰাভাসকলে ভাল এটা বেপাৰ জানিছে মই শব্দটো এনেকুৱা কৈছোঁ দেই ধেমালি বোলে কি প্ৰেক্টিকেল মই বোলে দুধ নৈ এনেকুৱা এজনক দিবৰ কাৰণে মানে মোৰ জোৱাইক দিবৰ কাৰণে বুলি কৈছোঁ মই বহুত কথা গোপনীয় নাৰাখোঁ যে মই দাম দৰা বুলি যাওঁ 600 টকাটো পায় 250 পায় 1200 মানে 2000 6000 আছে মই নজনা ভাও যদি সুধো দুধ নৈ কিয় ইমান দাম আপুনি নাজানে ইয়াতে মকৰদমাৰ ডিজাইন আছে মকৰদমাৰ ডিজাইন হ'লে কি হয় আপুনি নাজানে মকৰদমা হ'লে মামলা মকৰদমা জুই হয় আমাৰ বিজয়া চক্ৰৱৰ্তী বাইদেউৰ লগত বুলি ফুৰিছিল MLA ইলেকশ্যন ফিল্ডত জুই হয় চব হয় মই ধেমালিতে ক'লোঁ এই কথাটো জানিলে মই যদি হাইটো হ'বা যদি ইলেকশ্যন কাউণ্টিঙত যদি মই মকৰদমা ডিজাইনটো লৈ পেলাই হৈ থাকিলেহেঁতেন বিৰোধীৰ ভোট মোৰ তাত আহি গ'লেহেঁতেন মই কেতিয়াবা হাইটো হ'ব সেইটো নিউজ কৰি দি মোৰ অৱস্থা শেষ গতিকে কথাটো মই ক'লে এইটোহে নিউজ হৈ যায় গতিকে মই বিশেষ নকওঁ মই কথাটো আজিকালি ধেমালিকৈ কওঁ মই কিন্তু চিৰিয়াছ মানুহ চিৰিয়াছ কথা ক'লে মানুহবিলাক তাৰমানে নুশুনে পাহৰি যাব নালাগে যে মই কষ্ট কৰি লিখি প্ৰফেচাৰ হ'লোঁ ডিক্সনাৰী লিখিলোঁ কিন্তু এংকা হংকা নাজাং নাখাং কৰাটোহে বেছি ভাল আৰু সেনেকুৱা কৈয়ে আজিকালি ইউটিউবাৰৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গলৈকে ফেমাছ হৈ গৈছে গতিকে এইকাৰণে কওঁ যে নিজৰ ভাষা নিজৰ সাজপাৰ নিজৰ ধৰ্ম নিজৰ খাদ্য এইটো ঘৃণ কৰিব নালাগে কাৰণ নিজে Oi,